হেল্ল' এভৰিৱান, আজি আকৌ এটা ধুনীয়া ৰেচিপি লৈ আনিছোঁ আপোনালোকৰ মাজলৈ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। গতিকে মোৰ ভিডিঅ'টো সকলোৱে চাই থাকিব। এয়া মই আলু বইল কৰি লৈছোঁ আৰু পিঁয়াজ, আদা, নহৰু, এইফালে মাছ ফ্ৰাই কৰি থৈছোঁ। আপোনালোকে সেইখিনি নেদেখালোঁ বাৰু। আৰু এফালে এয়া মাছৰ কণী, বেঙেনা, শুকান জলকীয়া দি এখন ভাজি। এইফালে মানিমুনি খুন্দি ৰস উলিয়াই এইখিনি অলপ গৰম কৰি লৈছোঁ। এয়া মই কেৰাহী পাতি দিলোঁ আৰু গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত এইফালে তেল দিলোঁ। মই তেল দিয়াৰ পিছত এইফালে শুকান জলকীয়া 3টা দি দিলোঁ। তাৰপিছত দিলোঁ আদা, নহৰু, এইখিনি অলপ ভালকৈ ভাজি ল'ম। আদা নহৰুখিনি ইয়াত ভালকৈ ভজা হৈ গৈছে। তাৰপিছতে মই বইল কৰি থোৱা আলুখিনি ইয়াত দি দিছোঁ। দি পেলাই ভালকৈ লৰাই দিছোঁ। আলুখিনি অকণমান সময় ভজাৰ পিছতে মই ইয়াত মানিমুনি যিখিনি ৰস উলিয়াই থৈছিলোঁ সেইখিনি মই ইয়াতে দি দিছোঁ। আৰু মই ইয়াত অকল যিখিনি মই পানী প্ৰথমতে উলিয়াই লৈছোঁ সেইখিনিকে অকল ইয়াত মই দিছোঁ আৰু বেলেগকৈ মই ইয়াত পানী দিয়া নাই। অকণমান কমকৈ বনালে বস্তুখিনি খাই ভাল লাগে, সেইকাৰণে মই অলপ কমকৈ বনাইছোঁ, পানী বেছিকৈ দিয়া নাই। আপোনালোকে মন গ'লে দিবও পাৰে, কিন্তু মই অলপ কমকৈ দিছোঁ। আৰু মই আগতে যিহেতু নিমখ আৰু হালধি দিয়া নাছিলোঁ, সেইকাৰণে এতিয়া নিজৰ সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। দিয়াৰ পিছতে অকণমান লৰাই মেলি এতিয়া মই ঢাকি দিম এইখিনি বস্তু। এতিয়া আমাৰ আঞ্জাখন এয়া উতলি আছে আৰু এইখিনি ভজা মাছখিনি ইয়াত দি দিছোঁ। এতিয়া মোৰ আঞ্জা উতলি আছে আৰু মই ভজা মাছকেইটা ইয়াতে দি দিছোঁ। দিয়াৰ পিছত অকণমান দেৰি উতলিবলৈ দিম। তাৰপিছতে আঞ্জাখন ৰেডি হৈয়ে যাব। এয়া উতল আহিয়ে আছে। এয়া ফাইনেলি মোৰ আঞ্জাখন হৈ গ'ল। আপোনালোকক দেখি কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া মই পাতি এফালে ৰেডি কৰি আছোঁ, এইফালে মাছ, মানিমুনি জোল, আলু বইল। খাই বহুত ভাল লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব। ধন্যবাদ।